বহুত ভাল লগা এটা পৰিৱেশ কাৰণ অইনবেলিৰ দৰে এইবেলিও CSC বাল বিদ্যালয়ৰ প্ৰাক ৰঙালী বিহু এইখন তেখেতসকলৰ শিক্ষানুষ্ঠানত আজি পাতিছে সেইকাৰণে মোকো নিমন্ত্ৰণ জনাইছে আমি আহি পেলাই বহুত ভাল লাগিল কাৰণ বৰ্তমান সময়ত অসমৰ চুকে কোণে আমাৰ বাপতি সাহন বিহুটিক যাতে শুদ্ধ ৰূপত বিহু নাচ বিহু আমাৰ যি বিহু বাদ্যসমূহ বা বিহু নাম সেইবিলাক নতুন প্ৰজন্মৰ সকলোবিলাক শিক্ষাৰ্থীয়ে যাতে শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰে তাৰ শিক্ষা দি আহিছে এইখন কৰ্মশালা নহয় কিন্তু আজি ইয়াত আমি এইখন এখন প্ৰাক প্ৰাথমিক বিদ্যালয় হয় আৰু ইয়াত একেবাৰে কণ কণ শিশুসকলক আজি ইয়াত একেলগে লগ লগাই যিদৰে তেওঁলোকে কেনেকুৱা সাজপাৰ পিন্ধিব লাগিব বিহুত কি ঢোল তাল কি বাদ্য ব্যৱহাৰ কৰা হয় কেনেকৈ গোৱা হয় সকলোখিনি আনি লগ কৰি চবকে মানে নাচিব দিছে গাব দিছে বৰ ভাল লগা পৰিৱেশ বহুত ভাল লাগিছে আজি ইয়াত উপস্থিত হৈ অকল এয়াই নহয় এইখন বিদ্যালয় আমি দেখি আহিছোঁ যে জন্মাষ্টমী ৰাখী বন্ধন আৰু বিভিন্ন উৎসৱ ইয়াতে তেওঁলোকে জানো বিভিন্ন প্ৰতিভাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিবিলাক প্ৰতিভা আছে ভিন্নমুখী প্ৰতিভাসমূহ বিকশিত কৰাত এইখন বিদ্যালয় মানে ছাত্ৰ ছাত্ৰীসকলক সুবিধা দি আহিছে বৰপেটা চেঙাৰ পৰা শ্বহীদুল বুঢ়া ৰিপৰ্ট আছাম এনি